ভাপত দিয়া লাডু বনাবলৈ আমাক লাগিব প্ৰথমে পিঠাগুৰি অলপ লৈছো মই আৰু এয়া অমিতা লৈছো নাৰিকল গুড় অকণমান নিমখ লৈছো ইলাচি দুটা লৈছো পোন প্ৰথমে এতিয়া মই পিঠাগুৰিখিনি অকণ নিমখ দিলো আৰু অকণমান গাখীৰ দি মিঠৈ নিচিনাকে বান্ধি লম গৰম গাখীৰ লৈছো ইয়াত অলপ গৰম গাখীৰ দি হাতেৰে এনেধৰণে মোহাৰি ল'ব লাগিব এনেকৈ লাডু হোৱাকৈ মোহাৰিব লাগিব এনেধৰণৰ হওঁতে এনেকৈ লাডুকেইটা মই বনাই ল'ম ভাগ কৰি ল'ম এনেকৈ এতিয়া মই ঘিউ 1 চামুচ দি দিছোঁ ইয়াতে আৰু অমিতাখিনি মই ইয়াতে কাটি দিলোঁ অমিতাখিনি সিজি গৈছে ইয়াত অমিতাখিনি পকা আছিল কাৰণে মই হাতেৰে মোহাৰি দিছিলোঁ ইয়াত অকণ হেৰি হৈছে গোটা হৈছে এইখিনি সিজি গৈছে ইয়াত এতিয়া মই নাৰিকলখিনি দি দিছোঁ নাৰিকলখিনি দি দিয়াৰ পাছত এতিয়া মই গুড়খিনি দি দিলোঁ ইয়াত মই পাউডাৰ গাখীৰ 3 চামুচ দি দিছোঁ ইয়াত ইলাচি দুটা ইয়াতে মই দি দিলোঁ মিশ্ৰণটো অলপ টান মাৰিবৰ কাৰণে মই কড়া গুড়ি দি দিছোঁ ইয়াত কড়া গুড়ি সলনি চুজি দিব পাৰি মই কম জুইত এইখিনি ভাজি আছোঁ এই মিশ্ৰণখিনি টান হৈ আহিছে ইয়াত টান হৈ গৈছে এতিয়া এইখিনি হৈ গৈছে মোৰ আৰু ঠাণ্ডা হ'বৰ কাৰণে আধা ঘণ্টা সময় মই থৈ দিম এইটো পিঠাগুৰি লাডুটো মই এনেকৈ লাডু কৰিছিলোঁ এই বস্তুটো মই এনেকৈ দিলোঁ ইয়াত চাব যাতে পিঠাটো ফাটি নাযায় আৰু যদি আপোনালোকৰ শুকাই গৈছে তেনেহ'লে অকণমান পানী দি পেলাই আকৌ মাৰি ল'ব লাগিব দেখিছে এইটো কেনেকুৱা ধৰণৰ ইয়াতে মই যিখিনি মই মিক্সাৰ বনাইছিলোঁ সেইখিনি মই ইয়াতে দি দিলোঁ দি পেলাই এনেকৈ মটকা দিলোঁ এনেকৈ মটকা দিলোঁ এখন মুখখন বন্ধ কৰি দিলোঁ বন্ধ কৰি দি পেলাই এনেধৰণৰ আকৌ মই লদা কৰি দিলোঁ এনেকৈ মই গোটেইকেইটা বনাই ল'ম এনেকৈ ভিডিঅ'টো চাই থাকিব ঠিক আছে ইয়াতে মই বহাই দিলোঁ লাডুকেইটা বহাই দি পেলাই এতিয়া মই ঢাকোনখন দি দিছোঁ এই লাডুকেইটা এতিয়া এনেধৰণৰ মই লৰাই বগাই এবাৰ দিছিলোঁ এয়া হৈ গ'ল চব ধুনীয়া হৈছে আপোনালোকে এনেধৰণে বনাব পাৰে নহয় এয়া মই একদম ঘৰুৱাভাৱে বনাইছোঁ ইয়াত একো পিঠাগুৰি ঘৰৰে পিঠাগুৰি আছিলে ঘৰতে অমিতা আছিলে আৰু গুড় দি এনেকৈ বনাইছোঁ ইয়াত ভিতৰত দি দিছোঁ
আৰু এইকেইটা মোৰ হৈ গ'ল এয়া মই কাঢ়ি থৈছোঁ এনেধৰণে মই বাকীকেইটাও দি দিম এয়া একেবাৰে স্বাস্থ্যসন্মতভাৱে মই বনাইছোঁ ঘৰুৱা বস্তুৱে ভাপত দিয়া বস্তু যেতিয়া খাবলৈও ভাল হয় এয়া এনেধৰণে আপোনালোকে এদিন বনাব খাব ঢাকি দিছোঁ এয়া ভাপত দিয়া লাডু মোৰ হৈ গ'ল এনেধৰণে আপোনালোকে বনাই খাব পাৰিব আৰু মই এইটো ভিডিঅ'টো আপুনি কেনেকুৱা পালে লাইক এটা দিবলৈ নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব কেনেকুৱা পালে আপোনালোকে কমেন্ট বক্সত কমেন্ট এটা দিবলৈ নাপাহৰিব বেয়া হলেও লিখি দিব কিবা যদি ভুল ভ্ৰান্তি হৈছে সেইটো আপোনালোকে লিখি দিব কাষতে থকা বেল আইকনটো টিপি দিব তেতিয়াহে মই দিয়া ভিডিঅ'বোৰ আপলোড কৰা ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ মই লৈ আহিম আজিলৈ আহো নমস্কাৰ